চকুত টোপনি লৈয়ে 2:30 বজালৈকে ক্লাছ কৰিছোঁ আৰু তাৰ পাছত আহি আকৌ নেক্সট ডে কাৰণে ৰেডি হৈছোঁ। হাই এভৰিৱান, দিছ ইজ সৃষ্টি। নাৰায়ণপুৰৰ বিহুৰ এয়া হৈছে নেক্সট ডে আৰু আজি আছে মুকলি বিহু। চ' এয়া অকণমান মুকলি বিহুৰ কাৰণে যো-জা কৰা হৈছে আৰু আহি পেলাই ময়ো অকণমান শান্তিৰে বহি লৈছোঁ, মানে ভাগৰটো মাৰি লৈছোঁ। আৰু তাৰ পাছতেই ষ্টেজত দলীয় বিহু আৰম্ভ হ'ল আৰু সন্ধিয়া হোৱাৰ লগে লগে মুকলি বিহু ষ্টাৰ্ট হৈ গ'ল। আৰু মুকলি বিহুৰ মুখ্য আকৰ্ষণ আছিলে শ্যামন্তিকা শৰ্মা। তেওঁ ধুনীয়াকৈ মুকলি বিহু উদ্বোধন কৰিলে আৰু এপাক নাচিলেও। আৰু বিভিন্ন জেগাৰ পৰা অহা টীমবোৰে বৰ ধুনীয়াকৈ পাৰফৰ্মেঞ্চ কৰিছে। তাৰপাছতে আকৌ ষ্টেজ প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল। নাৰায়ণপুৰ বিহুৰাণী, দলীয় বিহু, এনেকৈ বহুতকেইটা কম্পিটিশ্যন। আৰু তাৰ পাছত ৰাতিলৈ আছিলে সুবাসনা দত্তৰ গীতৰ। আমি বাৰু ধুনীয়া ধুনীয়া গান শুনিলোঁ, এতিয়া আপোনালোকে অকণমান শুনক।